অসম সাহিত্য সভাৰ সভাপতি সন্মানীয় ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই মিডিয়াৰ যোগেদি এটা মন্তব্য কৰিছে যে বড়ো আৰু মিচিংসকলে নিজকে কেতিয়াও অসমীয়া বুলি চিনাকি নিদিয়ে। এতিয়া প্ৰশ্নটো হ'ল মানে মোৰ প্ৰশ্নটো হ'ল যে বড়োসকল নিজকে অসমীয়া বুলি কিয় চিনাকি দিব লাগে? কি যুক্তিত বা কি কাৰণত আজিৰ তাৰিখত বড়োসকলে নিজকে অসমীয়া বুলি চিনাকি দিব লাগে? এইটো মোৰ প্ৰশ্ন আৰু এইটো স্পষ্ট কৰক। এতিয়া বড়োসকল কিয় নিজকে অসমীয়া বুলি চিনাকি নিদিয়ে? এইটো মই কাৰণটো কওঁ যে বড়োসকলৰ নিজস্ব ভাষা আছে, সাহিত্য আছে, সংস্কৃতি আছে আৰু ধৰ্মও আছে। তো আমি ইয়াৰ কাৰণে আমি নিজকে অসমীয়া বুলি চিনাকি দিব নোৱাৰোঁ। নিজস্ব ভাষা আছে, সংস্কৃতি আছে, সাহিত্য আছে, ধৰ্ম আছে। তো এইখিনি থকাৰ পিছত আমি কেনেকৈ মানে নিজকে অসমীয়া বুলি চিনাকি দিব পাৰিম? আমি আগতেও অসমীয়া বুলি চিনাকি দিয়া নাছিলোঁ, আমি ভৱিষ্যততো অসমীয়া বুলি চিনাকি নিদিওঁ, এইটো আমাৰ স্পষ্ট কথা। এতিয়া এই ভিডিঅ'টো চাই পেলাই বহুতো মানুহে কিবা কিবি কমেণ্ট দিয়ক। আগতে বড়োসকলক ইমান ঘৃণা কৰিছিল, শামুক খোৱা, পোক খোৱা, গাহৰি খোৱা বুলি ইমান ঘৃণা কৰিছিল। এতিয়া আজিৰ তাৰিখত বড়োসকল কিয় ইমান প্ৰয়োজন হ'ল? বড়োসকল আজিৰ তাৰিখত কিয় ইমান মানে প্ৰয়োজন হ'ল এইটো মানে জানিব বহুত ইচ্ছুক মই। আগততো বড়োসকলক মানে গ্ৰহণে কৰা নাছিল মেইন ষ্ট্ৰীমৰ মানুহসকলে। ইউনিভাৰ্চিটিত ছোৱালীবিলাকক দখনা পিন্ধিব দিয়া নাছিল, দখনা কাটি দিয়া হৈছিল। তো এই সময়ত বড়োসকলক কিয় ইমান প্ৰয়োজন হ'ল যে আৰু আজিৰ তাৰিখত মানে এই সময়ত বড়োসকলে কিয় নিজকে অসমীয়া বুলি চিনাকি দিব লাগে? আমাৰ নিজস্ব বা বড়োসকলৰ নিজস্ব ভাষা আছে, সংস্কৃতি আছে, ধৰ্ম আছে, সাহিত্য আছে। তো আমি কেতিয়াও অসমীয়া বুলি চিনাকি দিব নোৱাৰোঁ আৰু আমাক অসমীয়া বুলি নক'ব। এইটো চিধা কথা বা স্পষ্ট কথা। ধন্যবাদ।